2024 চনৰ UPSCৰ 162 নং স্থানপ্ৰাপ্ত অসম সন্তান অভিজ্ঞান হাজৰিকাৰ সৈতে খন্তেক বাৰ্তালাপ। হেল্ল' ফ্ৰেণ্ডছ, মই মোৰ সমল চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ কাৰণে এটা বিৰাট এটা সুখবৰটো এইটোৱে হৈছে, যোৱাকালি UPSC ৰিজাল্ট দিছে আৰু তাৰে আমি দক্ষিণ গাঁৱৰ বাসিন্দা, কাহিলীপাৰা দক্ষিণ গাঁও, এইটো কাৰ্গিল পথ বুলি কয়, তাৰে আমাৰ একেবাৰে নিকট এটা ভাইটিয়ে 172 পজিশ্যন পাইছে। আৰু সেই ভাইটিটোৰ লগত মই অকণমান কথা ক'ব বিচাৰিছো, বিশেষকৈ আমি UPSC কেনেধৰণে প্ৰিপেৰেশ্যন কৰিব লাগে বা তেখেতে কেনেধৰণে প্ৰিপেৰেশ্যন কৰিছিলে, কেতিয়াৰ পৰা কৰিছিলে, ক'ত ডিগ্ৰীটো লৈছিলে, কাৰ পৰা গাইড লৈছিলে বা ঘৰৰ পৰিৱেশ কেনেকুৱা পাইছিলে বা কেনেকুৱা ধৰণৰ বিচাৰিছিলে, আৰু অনাগত ভৱিষ্যতত তেওঁ কেনেধৰণৰ এটা প্ৰস্তুতি কৰিব বা কেনেধৰণৰ ক্ৰমণিকা হাতত লৈছে, সেইটো সম্পৰ্কে মই অকণমান আপোনালোকৰ আগত ক'ব বিচাৰিছো। এয়া হৈছে অভিজ্ঞান হাজৰিকা। তেখেতে এইবাৰ 172 পজিশ্যন পাইছে ন। এতিয়া অভিজ্ঞান, তুমি এটা কথাই কোৱা যে আজি তোমাৰ অনুভৱ কেনেকুৱা? আজি বুলি নহয়, কালিৰ পৰা তোমাৰ অনুভৱ কেনেকুৱা হৈছে? যথেষ্ট ফূৰ্তি পাইছো বা যথেষ্ট উৎফুল্লিত হৈছো, কাৰণ প্ৰায় 3-4.5 বছৰ ধৰি মই গুৱাহাটীত কষ্ট কৰি প্ৰিপেয়াৰ কৰি আছিলো, আৰু এই মোৰ যোনটো কষ্টৰ ফল সেইটো সাৰ্থক হোৱা যেন লাগিছে। গতিকে প্ৰথমে মোৰ যথেষ্ট এতিয়া আনন্দিত হৈছো বুলি ক'ব লাগিব। হয় হয়। এতিয়া তুমি বাৰু ভাবিছিলা এনেকুৱা এটা ৰিজাল্ট হ'ব পাৰে বুলি? তুমি আশাবাদী আছিলানে? মই পঢ়ি আছিলো বহুত দিনৰ পৰা, ভাবিছিলো হয়তো কিবা এটা পাব পাৰিম বুলি, কিন্তু ৰেংকটো ধৰক কেনেকুৱা ধৰণৰ পাম সেইটো বিষয়ে ইমান গম পোৱা নাছিলো, কিন্তু ভাবিছিলো যে হয়তো কিবা এটা ৰেংক এইবাৰ হয়তো মই পাব পাৰিম। হয়, মই তোমাৰ বিষয়ে শুনিছিলো, তোমালোকৰ দেউতাৰ লগত আজি যেতিয়া মোৰ মিষ্টাৰে ৰিজাল্টটো পাইছে, কৈছে দক্ষিণ গাঁও কাৰ্গিল পথৰ আমাৰ ওচৰৰ ভাইটিটোৱে এনেকে পাইছে, আৰু দেউতাৰ লগত পাতিছিলে। আজি হ'ল অলপ দিনৰ আগত। তুমি বহুত ভাল অপৰচুনিটিও এৰি আহিছা আগতে। কেনেধৰণৰ অপৰচুনিটি আছিলে তোমাৰ, বা কেনেকুৱা ধৰণৰ চাকৰি তুমি নিয়োজিত হৈ আছিলা? মই এনেই হাই ছেকেণ্ডেৰী কৰি ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত গ্ৰেজুৱেশ্যন লৈছিলো NIT শিলচৰৰ পৰা। গতিকে তাৰপিছত মই পাৱাৰ গ্ৰিড কৰ্পৰেশ্যন অফ ইণ্ডিয়া লিমিটেড বুলি চাকৰি কৰিছিলো প্ৰায় 6 বছৰ। ইণ্ডিয়াৰ ভিতৰতে ইলেক্ট্ৰিকেলৰ এটা চাকৰি আছিলে, গতিকে সেইটো এৰি অহাটো অকণমান ৰিস্ক বা অলপ কঠিন ডিচিশ্যন আছিলে। তাৰপিছত 2020 তথাপিও মই যিহেতু চিভিল চাৰ্ভিচৰ প্ৰিপেৰেশ্যন কৰিম বুলি প্লেন কৰিলো, গতিকে সেই চাকৰিটো এৰি পেলাই মই গৈছিলো। গতিকে সেইটো এটা অলপমান কঠিন মোৰ কাৰণে ডিচিশ্যন আছিলে। তুমি ACSও পাইছিলা ন? মই APSC ক্লিয়াৰ কৰিছিলো, আছাম ফাইনেন্স চাৰ্ভিচ পাইছিলো, আৰু ফাইনেন্স এণ্ড একাউণ্টছ অফিচাৰ হিচাপে দিয়া হৈছিলে। যাৰ ট্ৰেইনিং মই বৰ্তমানো কৰি আছিলো দুটা চুইটাৰ পৰা। ট্ৰেইনিং কৰি আছে, এতিয়াও কণ্টিনিউ কৰি আছো, এতিয়ালৈকে ফাইনেল। আৰু তোমাৰ লগতো বহুত কথাই পাতিব লগা আছে, বা আমি ওচৰ চুবুৰীয়া হয়, পাছতো আমি কিছুমান কথা পাতিম। তোমাক বিশেষকে তুমি যে ক'লা এতিয়া এইফালে ছাৰক দেখুৱাই দিয়া, তোমাৰ ছাৰ এতিয়া গম পালো যে তেখেতে যথেষ্ট গাইড দিছিলে তোমাক। ছাৰ কওকচোন, আপুনি কেনে ধৰণৰ গাইড দিছিলে? মোৰ নামটো কৈ লওঁ। মোৰ নামটো হ'ল শশাংক পুত্ৰ কাশ্যপ। মোৰ এটা ইনষ্টিটিউট আছে, সৰু ইনষ্টিটিউট, আৰু সেই ইনষ্টিটিউটত মই বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দি থাকো, স্কিলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দি থাকো। তাতে মই চিভিল চাৰ্ভিচৰ এটা প্ৰশিক্ষণ দিবৰ কাৰণেও কৰি আছো 3 বছৰ ধৰি। আৰু সেই 3 বছৰত মই বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীক দেখিছিলো, তেওঁলোকে প্ৰিপেৰেশ্যন কৰি পেলাই হয়তো আধাতে এৰি দিয়ে, হয়তো ক'ৰবাত টান পায়, বা ক'ৰবাত কিবা এটা ভাল গাইডেন্স নাপাব পাৰে। আৰু চবৰে এটা হেৰিও নহয় যে সামৰ্থ্যও নাথাকে যে ইমান এটা যথেষ্ট খৰচী কৰ্চ, আৰু কৰ্চ কৰিবলৈ গ'লে হয়তো বাহিৰতে চবে এটা ধাৰণা আছিল যে দিল্লীত গৈ পেলাই পঢ়িলেহে IAS অফিচাৰ বা UPSC ক্ৰেক কৰিব পাৰে। কিন্তু এতিয়া লাষ্ট 2 বছৰত মোৰ ইনষ্টিটিউটৰ ফালৰ পৰা কনজিকিউটিভলি 2জন ল'ৰাই UPSC ক্ৰেক কৰিছে। 9 বছৰ মানৱজ্যোতি দাস বুলি তেওঁ ক্ৰেক কৰিছে। তেওঁ এইবাৰ ইণ্ডিয়ান ৰেলৱে মেনেজমেণ্ট চাৰ্ভিচত আছে।
আৰু পালে জব জইন কৰিছে আৰু দ্বিতীয়জন হ'ল অভিজ্ঞান হাজৰিকা তেওঁকো পাইছোঁ মই তাক নপঢ়াওঁ কিন্তু মই তাক বাকী যিখিনি মেণ্টৰিং কৰিব লাগে গাইডেঞ্চ দিব লাগে সেই গাইডেঞ্চখিনি মই দিছিলোঁ যেহেতু অভিজ্ঞানক মই এই পৰ্যন্ত কৈছোঁ যে তুমি ইমান ঘণ্টা শুবা তুমি কিবা এইখিনি বস্তু খাবা তুমি সূৰ্য প্ৰদান কৰিবা এইটো ধৰণৰ সামান্য যিটো বস্তুৱে নিজকে কনফিডেন্স লেভেলটো আৰু সেইখিনি বস্তু সামান্য সৰু কথা কিছুমানত মই বেছি জোৰ দিছিলোঁ আৰু প্ৰতিটো দিনতে মই কিবা নহয় কিবা এটা তেওঁলৈ পঠাওঁ মানে এইটো বস্তু চোৱাচোন এই বস্তু তোমাৰ কাৰণে ভাল হ'ব যিকোনো ছাবজেক্টে হ'ব পাৰে ইকনমিক্স হ'ব পাৰে পলিটিক্স হ'ব পাৰে জেনেৰেল ষ্টাডিজো হ'ব পাৰে জিকে হ'ব পাৰে আৰু ৰিলেটেড টু অসম নৰ্থ ইষ্ট ইণ্টাৰনেশ্যনেল হওক যিখিনি মই লগত মই শ্বেয়াৰ কৰিছিলোঁ আৰু সেই শ্বেয়াৰখিনি কৰোঁতে অভিজ্ঞানৰ যথেষ্ট সেইখিনি মই ন' ডাউট অভিজ্ঞান মানে ইতিমধ্যে তেওঁ 3 বাৰ দি আহিছে তাৰমানে 3 বাৰ দি অহা মানে কি তেওঁ অলৰেডি তেওঁ এই প্ৰচেছটো এক্সপিৰিয়েঞ্চ আৰু ইউজ হৈ গৈছে আৰু তেওঁ জানে যে কেনেকৈ পৰীক্ষাটো দিব আৰু কেনেকৈ কি ধৰণৰ পৰীক্ষা দিলে তেওঁ অভিজ্ঞতা কৰিব পাৰিব তেওঁ ঠিক জানে কিন্তু কিছুমান তাৰ লগত বস্তু এড কৰিব লাগে সেই এড কৰা বস্তুখিনি মই তেওঁ শ্বেয়াৰ কৰিছিলোঁ সেই শ্বেয়াৰ কৰাৰ কাৰণে তেওঁ আজি যথেষ্ট সেইখিনি উপকৃত হ'ব পাৰিছে আজি এটা ৰিজাল্ট গৈ লগতে আমাৰ মোৰ ইনষ্টিটিউটৰ ফালৰ পৰা যে দুজন যে হ'ল ইয়াৰে মই প্ৰমাণ কৰিব বিচাৰিছোঁ যে ইয়াতে থাকি পেলাই আমি ল'ৰা ছোৱালীক ভাল শিক্ষা দিব পাৰিম আৰু বাহিৰত নগৈ ইয়াতে ৰিজাল্টটো কৰিব মানে ৰিজাল্টটো দেখুৱাব পাৰিম আৰু এইটোৱেই লক্ষ্য লৈ পেলাই আগবাঢ়িছোঁ আপোনাৰ ইনষ্টিটিউটটো 3 বছৰ হৈছে 4 বছৰে হ'ল আমি মানে বেলেগ বেলেগ ধৰণৰ কোৰ্চ কিছুমান আমি কৰি আছোঁ কিন্তু এই তাৰ উপৰি আৰু এটা কথা আছে মোৰ দুটা কথাত বৰ জেদ এটা আছিলে এটা হ'ল কি মই APSC দিছিলোঁ বহুত বছৰ আগতে তেতিয়া মই মানে মোৰ স্কুলতেই মই আছিলোঁ যে মই এটা চিভিল ছাৰ্ভেণ্ট হ'ম বুলি মই এটা হেৰি আছিলে সেইকাৰণে মই মেথমেটিক্স লোৱা নাছিলোঁ আৰু মই আমাৰ চিভিক্স ছাবজেক্ট আছিলে চিভিক্স লৈছিলোঁ আৰু সেইমতে মই আৰ্টছে কৰিছিলোঁ আৰু পঢ়ি পেলাই মই এটা বস্তু দিছিলোঁ যে মই বাহিৰা যিখিনি এক্টিভিটিৰ লগত মই যথেষ্ট ইনভল্ভ আছিলোঁ জেনেৰেল নলেজ হওক বা বিভিন্ন কুইজে হওক বা বিভিন্ন ধৰণৰ মানুহৰ লগত মই ইণ্টাৰেক্টিং কৰিছিলোঁ সৰুৰে পৰা মই এটা অভ্যাস আছিলোঁ আৰু সেইকাৰণে মই প্ৰভাৱ এটা কৰিছিলোঁ আৰু মই যেতিয়া APSC দিলোঁ APSC কিন্তু মই ইণ্টাৰভিউলৈকে গ'ল কিন্তু মই কিবা কাৰণত নাপালোঁ আৰু কিবা কাৰণত আছিলে সেই কাৰণটো মই ক'ব নিবিচাৰোঁ এতিয়া কিন্তু সেই কাৰণটোৰ কাৰণে মই এটা জেদ এটা হ'ল যে যদি মই নাপাওঁ তেতিয়া আৰু ল'ৰা ছোৱালী আছে তেওঁলোকক ক'ব লাগিব ৰাস্তাটো কৰিব লাগিব তাৰোপৰি মই যিহেতু মোৰ সম্পূৰ্ণ লাইনটো বেলেগ হৈ গ'ল আৰু তেতিয়া মই যেতিয়া মানে বাহিৰলৈ যাওঁ দিল্লীলৈ যাওঁ মই কিছুমান IAS অফিচাৰৰ লগত তেওঁলোকৰ লগত কথা পাতি পেলাই এটাই বস্তু দেখোঁ যে তেওঁলোকৰ অফিচটোত গ'লে অসমীয়া IAS অফিচাৰ খুব কম আৰু তাতে যদি মই হয়তো বাহিৰৰ IAS অফিচাৰ প্ৰায় 8-10জন হয়তো IAS অফিচাৰ তেতিয়া তাত থকা নিজৰ মোৰ মানে বন্ধু মোৰ মানে IAS অফিচাৰ তেওঁ কয় যে চোৱা যে নৰ্থ ইষ্টৰ তোমাৰ লাগে তোমাৰ কিবা এটা চেষ্টা কৰা সেইবিলাক মনত সোমাই আছিলে সোমাই থাকোঁতে মই মানে সদায় এটা হেৰি চাই আছোঁ যে সুবিধা এটা পালে মই কৰিম তেনেকৈ মই আগবাঢ়িছিলোঁ 2015-16 চনত মই গোটেই অসম নৰ্থ ইষ্টখনত ঘূৰিছিলোঁ আৰু তাত মই এটা প্ৰচাৰ কৰিবলৈ আৰম্ভ কৰিলোঁ গাঁৱে হওক টাউনে হওক কলেজে হওক স্কুলে হওক চবতে প্ৰচাৰ কৰি দেখিছোঁ যে ল'ৰা ছোৱালীবিলাক আগ্ৰহ দেখিছিলোঁ যে তেওঁলোকে প্ৰশাসনিক বিষয়া হ'ব বিচাৰে আৰু সেই বিচাৰি মই সেই নাটক এটা ভাবি লৈ পেলাই মই দেখিছোঁ নহয় যদি মেণ্টৰিং কৰিব পাৰোঁ পঢ়াটো তেওঁলোকে কৰিব পঢ়াটো মানে এটা চব বস্তু পাবই সেই কৰিব কাৰণ বাকী যিখিনি ছাপৰ্ট লাগে সেই ছাপৰ্টখিনি যদি দিব পাৰোঁ ডেফিনেটলি সেই ল'ৰাজন আগবাঢ়ি যাবলৈ পাব আৰু ডেফিনেটলি ৰিজাল্ট এটা ওলাব পাৰিব মেইন মানে গাইডেন্সটো মেণ্টৰিংটো পঢ়িবতো চবৰ কাৰণে কিতাপ পত্ৰ চব আছে অনলাইন আজিকালি বহুত সুবিধা আছে আপোনাৰ বহুত বছৰৰ মানে এটা মই দেখিছোঁ ৰিজাল্টটো এটালৈকে মই চাবলৈ ধৰিছোঁ আৰু একমাত্ৰ ইনষ্টিটিউট যি নৰ্থ ইষ্টত বহুত ইনষ্টিটিউট দুটা কেণ্ডিডেট ইতিমধ্যে ওলাইছে আমাৰ কাৰণে যথেষ্ট গৌৰৱৰ কথা হ'ব পাৰে
আৰু ইয়াতে গৈ পেলাই ইয়াতে তাকে বাহিৰলৈ যোৱাৰ কেইটামান টিপছ দিয়াচোন উপস্থিত আছে আটাইতকৈ ডাঙৰ কথা মই ভাবো যে এক্সামটো যথেষ্ট কষ্ট আৰু কণ্টিনিউৱাছলি পঢ়াৰ হেবিটটো লাগে যিহেতু বহুত ডাঙৰ আমাৰ চিলেবাছ বা যথেষ্ট কম্পিটিশ্যন আছে প্ৰথম কথাটো হ'ল যে এজন মানে ছাত্ৰ বা ছাত্ৰীয়ে ঘৰত মানে ৰেগুলাৰলি 8-10 ঘণ্টা 2 বছৰ 3 বছৰ পঢ়াৰ মেণ্টেলিটিটো লাগিব তাৰোপৰি ইনিচিয়েলি আমাক ধৰক আমাৰ ইয়াত কি হয় বহুত সময়ত আমি কেনেকৈ প্ৰিপেৰেশ্যন ষ্টাৰ্ট কৰিব লাগে বা এক্সামটোৰ বিষয়ে আমাৰ এৱেৰনেছটো কম আছে গতিকে লাহে লাহে যদি অলপ সোনকালৰ পৰাই মানুহে ষ্টাৰ্ট কৰিব পাৰে তেতিয়া হয়তো আৰু মানুহে আৰু ছাত্ৰ ছাত্ৰীয়ে সফলতা পাবলৈ সক্ষম হয় তাৰোপৰি যেনেকৈ আমাক ইনিচিয়েলি ধৰক গাইডেঞ্চৰ প্ৰয়োজন হয় বিভিন্ন সময়ত যেনেকৈ মোৰ দেউতাক যথেষ্ট মোক গাইড কৰিছে ষ্টাৰ্টিঙৰ পৰাই ইণ্টাৰভিউ সময়টো বা কিছুমান ইনষ্টিটিউটত মই বিভিন্ন মানুহক হেল্প পাইছোঁ তেনেকৈ ছাৰে প্ৰকাশ মাহকৃষ্ণই ভালে পাওঁ মোক যথেষ্ট সহায় কৰিছে বিভিন্ন মেটেৰিয়েল বা কেতিয়াবা কিবা সুধিবলগীয়া থাকিয়া হ'লে গতিকে সেই গাইডেঞ্চটোৰ প্ৰয়োজন যে যাতে আমি এটা সঠিক ৰাস্তাত প্ৰিপেৰেশ্যনটো আগবঢ়াই নিব পাৰোঁ সেইকেইটাই মেইন কথা আৰু যদি নতুন জেনেৰেশ্যনটোৱে অলপ নিউজ পেপাৰ পঢ়াৰ বা নিউজবিলাক জনাৰ হেবিটটো যদি আগৰ পৰাই যদি অলপ গঢ় দিব পাৰে তেতিয়া মই ভাবোঁ যে লাহে লাহে অসমৰ পৰাও আৰু বহুত মানুহে এক্সামটো ক্লিয়াৰ কৰিব ঠিক আছে এতিয়া আমি অভিজ্ঞানৰ সৈতে বহুত কথাই পাতিলো এতিয়া অভিজ্ঞানৰ মা বাইদেউ এতিয়া আমি অভিজ্ঞানৰ লগত যথেষ্ট কথা পাতিলো ছাৰৰ লগতো কথা পাতিলো যথেষ্ট কিন্তু অভিজ্ঞানক মানে কেনেধৰণে ঘৰৰ পৰা প্ৰস্তুতি কৰি উলিয়াই দিছিলে এতিয়া অভিজ্ঞানৰ মা এয়া তেখেতক ময়ো আজিয়ে লগ পাইছো আমি বহুত ওচৰৰে হয় তথাপিতো আজি অভিজ্ঞানৰ ৰিজাল্টে আমাক ইমান ওচৰ চপাই লৈ আহিছে ইমান দিনতো আমি গমেই নাপাইছিলো বহুত নতুন নতুন মানুহ আহিছে কিন্তু চাহ চিনাকি তেনেকৈ পোৱা নাছিলো আজি মানে ইমানেই ভাল লাগিছে নহয় মই যেতিয়া খবৰটো গম পাইছো নহয় তেতিয়াই মই ভাবিছো যে আজি মই এটা মানে ভাল ভিডিঅ' এটা মই ল'ব পাৰিম তেনেকে আৰু সময়টো ইমান ধুনীয়াকে মিলিছে মানুহো নাই এতিয়া আপোনাক অভিজ্ঞানৰ এয়া মাতৃ হয় আপোনাৰ নামটো কি আছিলে বাইদেউ পুষ্পাঞ্জলি হাজৰিকা এতিয়া তেখেতৰ পৰা মই কিছু কথা শুনিব বিচাৰিছো মানে অভিজ্ঞানৰ এই যাত্ৰাটোত তেওঁৰ ইনস্পিৰেশ্যন মানে কি ধৰণে ল'ব লাগিছে যিহেতু আমিও মাতৃ আমিও একোটা ল'ৰা সন্তানক আমি আগবঢ়াই দিব লাগিব সেইকাৰণে তেখেতৰ পৰা আমি বহুত শিকিব লাগিব বুলি মই অনুভৱ কৰিছো সেইকাৰণে কওকচোন বাৰু বাইদেউ আপুনি কেনেকে ধৰণে তাক আগবঢ়াই দিছিলে এনেকে ধৰণে মানে নাই কিন্তু কথাটো মানে সি চিনচিয়াৰ একচুৱেলি মানুহৰ মই ভাবো ল'ৰা ছোৱালী চিনচিয়াৰিটি থাকিলে কামটো কৰিবলৈ আপোনাৰ সহজ হয় নিজে চিনচিয়াৰ কিবা এটা কথাত লাগিলে কি লাগি থাকে মানে আৰু মই কেতিয়াও আমি নিৰুৎসাহ নকৰো মই কওঁ যে চিনচিয়াৰলি লাগিছে হ'ব আৰু যদি তোৰ মানে নহবলৈ হলেতো বেলেগ এটা দিশ চলি যাব মানে তই পঢ়াখিনিতো অথলে নাযায় সেইখিনি বেলেগ কিবা হলে ভাল কৰিব পাৰিবি গতিকে সেইকাৰণে ধৰক কি ফেইলাৰ হৈছে যদিও আমিতো হেৰি নাই আমি কৈছো নাই আৰু আহোঁতে মই কৈছো যে তোৰ 3 বছৰ পুৰা ফ্ৰী সময় আমি পুৰা চাকৰি গতিকে সেই হিচাপে এতিয়া ৰিজাল্টটো দিয়াৰ পিছতে মই কওঁ যে নাই এবাৰ নহ'ব কি কিমান কম হ'ব পাৰি তই ৰিভিউ কৰ কি লিখিছ কি মেলিছ তাৰ পৰা অনুভৱ লৈ পেলাই কৰ একচুৱেলি কৰো বুলিলে মানে আৰু একচুৱেলি ঘৰৰ এটা কথা এতিয়া মানে নিৰুৎসাহটো ঘৰৰ পৰা কৰিলে মানুহটো আগবাঢ়িব লাগিবই আৰু বহুত কিবা কিবি কৰি থাকিলে কিবা কিবি কৰিব পাৰিও তাৰমানে অইন ধৰণেও ধৰক এষ্টাব্লিছ হবলৈ মানুহ এটাৰ সুবিধা থাকে সেইটোৱে ভাবো আৰু তাৰমানে যথেষ্ট আশা প্ৰচেষ্টা লাগিব প্ৰক্ৰিয়াটো অলপমান দীঘলীয়া হয় সেইকাৰণে মানে ঘৰৰ চাপৰ্টটো লাগে ফেইলাৰতে পটককে মানে হতাশ হ'ব নালাগে আজি আপোনাৰ অনুভৱ কি সেইটো আচলতে সুধিবলগীয়া কথা নহয় অনুভৱটো আৰু মানে একদম সাংঘাতিক এটা অনুভৱ যাক কালি একচুৱেলি ৰিজাল্টটো হোৱাৰ পিছৰ পৰা মই একচুৱেলি ক'ত আছো কি কৰিছো মই নিজেও নাজানো যেনেকুৱা এটা হৈ আছে গতিকে এইটো প্ৰকাশ কৰিব পৰা বস্তু নহয় আৰু তাৰমানে কবই নোৱাৰে
ঠিক আছে, আমি মাৰ লগতো কথা পাতিলো, বাইদেউ বুলি কৈছো, মই বাইদেউৰ লগতো কথা পাতিলো। তেখেতে মানে এটাই কথা কৈছে যে আশা সুধীয়া প্ৰচেষ্টা সঁচাকৈয়ে আমাৰ সন্তানসকলক আমি যদি সেয়া ধৈৰ্য আৰু সাহস, মানে বহুত চোকা ব্ৰেইন হলেও নহব ন, ধৈৰ্যটো যদি কমি থাকে, ধৈৰ্যটো মেইন হয়। আৰু সেয়া ধৈৰ্যটো যদি থাকে তেনেহলে চেষ্টা কৰিলে আগবাঢ়ি যাবই। আৰু আমিও এতিয়া হেৰিয়াৰ ক্ষেত্ৰৰ পৰাই এই সকলোবিলাক মানে অভিজ্ঞতাবিলাক লৈ লৈছো, যাতে আৰু এনেকুৱাকে আমাৰ কাৰ্গিল পথৰ পৰা, কনকলতা পথৰ পৰা আৰু ওলাওক, তাৰে আশাবাদী আমিও। ইয়াকে এইখিনিতে কৈ মোৰ ভিডিঅ'টো সামৰণি মাৰিছো।